हेलो डियर स्टूडेंट मैं आब्दुल कादिर आनसारी मैं আজি তোমালোকৰ লগত 15 দিনীয়া সহিকৰণ সমল একৰ অসমীয়া ক্লাস 7 অসমীয়া সাবজেক্ট আলোচনা কৰিবলৈ চেষ্টা কৰিছো লগতে প্ৰশ্ন উত্তৰ কেইটা মই কৰি দিম আৰু তোমালোকে প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ ভিডিঅটো চাবা আৰু যদি ভাল লাগে লাইক আৰু শেয়াৰ কৰিবা আৰু এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিয়া তে বলা আমি ক্লাসটো আৰম্ভ কৰো যে অসমীয়া যেটো তোমালোকৰ ক্লাস 6 আছে এটো পুনৰ আলোচনা কোভিড-19 ৰ কাৰণে আলোচনা কৰিব পৰা নাছিল গতিকে হেই যেটো যে আইতাক মই কিদৰে পঢ়িবলৈ শিকালো ক্লাস 6 ৰ যে 9 নম্বৰ পাঠৰ যে তাত কিছুমান শব্দ অৰ্থ আছিল হেইবোৰ তোমালোকে তেতিয়া শিকা নাছিল আৰু কিছুমান ব্যাকৰণ আছিল গতিকে হেইটো আজি আলোচনা হ'ব সোৱা যে প্ৰথম কাৰ্যটো দিছে যে কিতাপত থকা শব্দ সম্ভাৰ বা অভিধানৰ সহায়ত তলত দিয়া শব্দবোৰ অৰ্থ লিখা যে বয়োজ্যেষ্ঠ নিৰক্ষৰ অপেক্ষা প্ৰাপ্তবয়স্ক ইত্যাদি এইবোৰ তোমাৰ শব্দৰ অৰ্থ লিখিব লাগে সোৱা মই লিখি দিছো কাৰ্য একৰ উত্তৰ যে বয়োজ্যেষ্ঠ মানে বৃদ্ধ লোক নিৰক্ষৰ অশিক্ষিত অনাক্ষৰ অপেক্ষা মানে ৰৈ থকা প্ৰতিবন্ধক বাধা বিঘিনি সচল মানে কুশল অৱস্থা চৌহদ মানে চাৰিসীমা সতৰ্ক সাৱধান প্ৰাপ্তবয়স্ক মানে সাবালক বা সাবালক বা পৰিপক্ক অনুপ্ৰেৰণা মানে প্ৰেৰণা বা অনুপ্ৰাণিত দ্বাৰা শাৰীৰিক মানে নেৰা নেপেৰা অতিক্ৰম মানে পাৰ হৈ যোৱা কাৰ্য উদ্গ্ৰীব মানে উৎকণ্ঠিত যে উদ্বিগ্ন ইত্যাদি মই লিখি দিছো বাৰম্বাৰ বাৰে বাৰে তাৰ পিছৰ কেইটা চোৱা যে অক্ষমতা মানে কি অপাৰক দৃঢ় মানে অবিচল বা ধ্ৰুৱ ক্লান্তি মানে ভাগৰ বা পৰিশ্ৰান্তি এইটো শব্দৰ অৰ্থ স্পৰ্শ মানে চুৱন বা পৰশ যে ধিক্কাৰ মানে গৰিহণা বা নিন্দা সংকল্প মনস্থ বা দৃঢ়তা মণ্ডপ মানে অস্থায়ীভাৱে বনোৱা ৰবাঘৰ বা পেন্ডেল দৰদি মানে দয়ালু বা হৃদয়বান তাৰ পিছত নেক্সট চোৱা নম্বৰ কাৰ্য যে তোমালোকৰ বিদ্যালয়ত পালন কৰা যিকোনো এটা দিৱস বা উৎসৱ বিষয়ে চমুকৈ লিখা চোৱা মই এটা দিৱসৰ বিষয়ে লিখিছো যে 15 আগষ্ট যাক আমি স্বাধীনতা দিৱস হিচাপে উদযাপন কৰো চোৱা মই লিখি দিছো স্বাধীনতা দিৱস যে আমাৰ বিদ্যালয়ত প্ৰতি বছৰে 15 আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱস উদযাপন কৰো ৰাতিপুৱা আহি আমি সকলোৱে একেলগে জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত জাতীয় পতাকা উত্তোলন কৰো আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰো 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰত বৰ্ষখন কি হৈছিল স্বাধীনতা লাভ কৰিছিল গতিকে সেই দিনটোত আমি ভাৰতবাসী সকলো একেলগে মিলি সেই দিনটোত স্বাধীনতাৰ বাবে প্ৰাণ উৎসৰ্গা দিয়া যে প্ৰত্যেক শহীদসকলক আমি স্মৰণ কৰো আৰু কি কৰো দেহৰ উন্নতিৰ হকে আমি প্ৰতিজ্ঞাবদ্ধ হওঁ তাৰ পিছত চোৱা 3 নম্বৰ কাৰ্য কি কৈছে যে তলত দিয়া ভাঙনিবোৰৰ যুক্তাক্ষৰ গঠন কৰা আৰু প্ৰতিটো যুক্তাক্ষৰে দুটাকৈ শব্দ গঠন কৰা আৰু প্ৰত্যেকটা শব্দৰ একোটাকৈ বাক্য ৰচনা কৰা অৰ্থাৎ বাক্য সাজা চোৱা মই কৰি দিছো যে এটা দেখাই দিছে আৰু বাকি কেইটা কেনেদৰে কৰিবা চোৱা মই গুটেই কেইটা কৰি দিছো তোমালোকে ভালদৰে চোৱা লগতে লিখি যাবা চোৱা ভাঙনি যুক্তাক্ষৰ শব্দ বাক্য যে ভাঙনি পযুক্ত পত্যপ্ত সযুগ হৈকস্ক সযুগ থ হৈতস্ত দযুগ দ নযুগ দযুগ ৰণয় দেন্দ্ৰ দযুগ দদব্দ সপ্তাহ সমাপ্ত এক সপ্তাহত 7 দিন গৃহকৰ্মবোৰ সময়মতে সমাপ্ত কৰিবা সংস্কাৰ এক জীৱন প্ৰণালী কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বুজা মুখস্থ মনোযোগেৰে পঢ়িলে সোনকালে মুখস্থ হয় স্থান বৰদোৱা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ তাৰ পিছত কেন্দ্ৰ নয়দয়েন্দ্ৰৰে কেন্দ্ৰ দুটা শব্দ বনাইছো এটা হল চন্দ্ৰ আৰু কেন্দ্ৰ বৃত্তৰ কেন্দ্ৰ এটা তাৰ পিছত শুদ্ধ বিশুদ্ধ দয়দয়দ্য তাৰ পিছত যোৱা কযুক ৰকয় ৰেক্ৰ ক্ৰিয়া ক্ৰোধ যে ক্ৰিয়া যি শব্দয়ে কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়া বোলে আৰু ক্ৰোধ মানে মনক শান্ত কৰি ক্ৰোধ বা খং নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ পিছত নযুগ ধযুগ উ নয়দয়ন্দ্ৰ তাতুকাৰ আৰু এইটো শব্দ দুটা হল বন্ধু আৰু হিন্দু যে বিপদত সহায় কৰাজনহে প্ৰকৃত বন্ধু আৰু হিন্দুৰে কি বাক্য বনাইছো যে হিন্দু নদী এছিয়া মহাদেশৰ দীৰ্ঘতম নদীৰ ভিতৰত অন্যতম এইকেইটা তোমালোকে ধুনীয়াকে লিখিবা তাৰ পিছত চোৱা 4 নম্বৰ কাৰ্য কি কৈছে যে মনত পেলাওয়া মই ভাত খালো মই ভাত খাই বিদ্যালয়লৈ যাম এই দুটা
বাক্যলৈ মন কৰা। এটাত খালোঁ আৰু এটাত খাই, আৰু এটাত কি আছে তোমাৰ যাম। এই তিনিটা আছে, তিনিওটা তোমাক উদ্দেশ্য কৰি কাৰ্য কৰা বুজাইছে। গতিকে তিনিওটাক কি কোৱা হয়? ক্ৰিয়া বুলি কোৱা হয়। কিন্তু ভালদৰে পাইছা? মই প্ৰশ্নৰ উত্তৰকেইটা কৰি দিবলৈ চেষ্টা কৰিছোঁ। চোৱা যে কেইটামান দিছে যে এতিয়া তলত দিয়া বাক্যবোৰত থকা অসমাপিকা ক্ৰিয়া চিনাক্ত কৰি অসমাপিকা ক্ৰিয়াটো ব্যৱহাৰ কৰি আন এটা বাক্য সাজা। গতিকে চোৱা, এটা উদাহৰণ দিছে যে তাৰ বাবেই মোৰ যোৱাত দেৰি হ'ল। ইয়াত যোৱাত এইটো অসমাপিকা ক্ৰিয়া। গতিকে যোৱাটো লিখিছে, লিখাৰ পিছত এইটোৰ এটা বাক্য সাজিছে কি? দুৰ্বা যোৱাতহে মই আহিলোঁ। ঠিক তেনেদৰে ক, খ এইকেইটা তোমালোকে একোটা বাক্য বনাব লাগে। জগত আৰু শ্বহীদুল আহিলে আমি খেলিবলৈ যাম। ইয়াত আহিলে এইটো হ'ল কিছু তোমালোকে চোৱা যে মই ইয়াত ক'লোঁ যে আহিলে, এইটো হ'ল অসমাপিকা ক্ৰিয়া। আহিলে মানে মুকুল আহিলে অনিল ঘৰলৈ যাব। তাৰপিছত দেউতাই ভাত খাই গুৱাহাটীলৈ যাব। অৰ্থাৎ খাইটোৰে মই এটা শব্দ বনাইছোঁ, দেউতাই ভাত খাই গুৱাহাটীলৈ যাব। অৰ্থাৎ খাই শব্দটো অসমাপিকা ক্ৰিয়া, আৰু এই খাই শব্দটোৰ এটা বাক্য যে আমি ভাত খাই বিদ্যালয়লৈ যাওঁ। এইটো খাইৰে এটা শব্দ বনাইছোঁ যে মানসী ঘৰলৈ গ'লে মই যাম। গ'লে এইটোৰ এটা বাক্য ৰচনা। চোৱা, মই গ'লে মাহীৰ ল'ৰা আহিব। ঠিক তেনেদৰে আৰু এটা চোৱা নম্বৰ যে তুমি চাহ নাখালে ময়ো নাখাওঁ। এই নাখালেতো অসমাপিকা ক্ৰিয়া। যে নাখালে শব্দটোৰ বাক্য ৰচনা কৰে যে তুমি নাখালে ময়ো নাখাম। তাৰপিছত চোৱা 15 নম্বৰ যে তোমালোকে কথা দিলে মই আহিম। দিলে শব্দটোৰে আৰু এটা বাক্য ৰচনা কৰে যে তুমি কথা দিলে মই যাম। আজি ক্লাছটো তোমালোকৰ মানে প্ৰশ্ন উত্তৰকেইটা কৰি দিবলৈহে মই চেষ্টা কৰিছোঁ। গতিকে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। মই পিছৰকেইটা ক্লাছ দিবলৈ চেষ্টা কৰিম। আজি ইমানতেই সামৰিলোঁ, আৰু তোমালোকে বহি উলিয়াই প্ৰশ্নকেইটা লিখি ল'বা দেই।